হেল্ল' এভৰিৱান, ৱেলকাম টু বিফ'ৰ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 9 মাৰ্চ তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আমাৰ এই চেনেলটিত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'সমূহ দি থকা হয়, গতিকে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, When was the 53rd Rising Day of CISF celebrated? CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ যি 53 সংখ্যক ৰাইজিং ডে বা উৎপত্তি দিৱস, এই দিৱসটো কেতিয়া পালন কৰা হয়? এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 6 মাৰ্চ। 6 মাৰ্চ তাৰিখত এইবাৰ 53 সংখ্যক যিটো ৰাইজিং ডে CISFৰ সেইটো পালন কৰা হয়। আৰু এইবাৰ 2022 বৰ্ষত যি এই দিৱসটো পালন কৰা হৈছে সেইটো হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰত। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰত 53 অৰ্থাৎ 53 সংখ্যক CISFৰ ৰাইজিং দিৱসটো পালন কৰা হয়। অৱশ্যে প্ৰতি বছৰে CISFৰ ৰাইজিং দিৱসটো 10 মাৰ্চ তাৰিখত পালন কৰা হয়। গতিকে এইবাৰ যিহেতু উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ কাম কাজ চলি আছে, তাৰে বাবে ইয়াৰ ওপৰত বা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইবাৰ 6 মাৰ্চ তাৰিখত এইটো চেলিব্ৰেট কৰা হৈছে। আৰু ইয়াত চাব পাৰিব যে CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ইয়াৰ এষ্টাব্লিছ হৈছিলে 1969ত। আৰু ইয়াৰ বৰ্তমান ডিৰেক্টৰ জেনেৰেল হ'ল শিলবৰ্ধন সিং। গতিকে এই আটাইকেইটা পইণ্টে মনত ৰাখিব, যিকোনো এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। কুৱেশ্যন নং 2 লৈ আহিছোঁ। Who has become the first female cricketer to participate in the 6th Cricket World Cup? কোনে 6বাৰকৈ মহিলা বিশ্বকাপ খেলত অংশগ্ৰহণ কৰি একমাত্ৰ ভাৰতীয় মহিলা হিচাপে নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 মিথালী ৰাজ। আৰু ইয়াত চাব পাৰিব যে মিথালী ৰাজ তেওঁ হ'ল প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ যিয়ে 6বাৰকৈ মহিলা বিশ্বকাপ খেলত অংশগ্ৰহণ কৰি নিজকে ভাৰতৰ প্ৰথম মহিলা হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ 2000, 2005, 2009, 2013, 2017 আৰু 2022 অৰ্থাৎ এইবাৰ তেওঁ মুঠতে 6বাৰকৈ বিশ্বকাপ খেলি নিজৰ স্থান প্ৰথমগৰাকী মহিলা হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এইবাৰ এই খেলখন মহিলা যিখন ৱৰ্ল্ড কাপ সেইখন আয়োজন কৰা হৈছিলে নিউজিলেণ্ড চহৰত। আৰু এই খেলখন 4 মাৰ্চ তাৰিখৰ পৰা 3 এপ্ৰিললৈকে চলিব। আৰু বৰ্তমান সময়ত ওমেন ক্ৰিকেট টীম, যি ভাৰতৰ ওমেন ক্ৰিকেট টীম, তাৰে ODI অৰ্থাৎ ওৱান ডেৰ যিখন এদিনীয়া খেলৰ আৰু টেষ্ট মেটছৰ কেপ্টেইন হ'ল এই মিথালী ৰাজ। আৰু T20ৰ কেপ্টেইন হ'ল হৰমনপ্ৰীত কৌৰ। আৰু বৰ্তমান যিজন কোচ মহিলা টীমৰ তেওঁ হ'ল ৰমেশ পাৱাৰ। গতিকে আটাইকেইটা পইণ্টে মনত ৰাখিব আপোনালোকে। কুৱেশ্যন নং 3 লৈ আহিছোঁ। Where in India has been started charging station for electric four-wheelers? চাৰিচকীয়া বাহনৰ বাবে কোন ঠাইত চাৰ্জিং ষ্টেচন আৰম্ভ কৰা হয়? অপশ্যন 4 গুৰুগ্ৰাম চহৰত এইটো ৰিচেণ্টলি এটা চাৰ্জিং ষ্টেচন, যিটো ইলেক্ট্ৰিক চাৰ্জিং ষ্টেচন সেইটো আৰম্ভ কৰা হৈছিলে। গতিকে এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 4 গুৰুগ্ৰাম। কুৱেশ্যন নং 4 লৈ আহিছোঁ। When was জন ঔষধি ডে চেলিব্ৰেটেড? জন ঔষধি দিৱস কেতিয়া পালন কৰা হয়? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব 1 to 7 মাৰ্চ অৰ্থাৎ 1 মাৰ্চৰ পৰা 7 মাৰ্চ তাৰিখলৈকে এইবাৰ জন ঔষধি দিৱসটো পালন কৰা হৈছে। আৰু এই বৰ্ষৰ ইয়াৰ যিটো থিম, সেই থিমটো বা যিটো বিষয় সেইটো হ'ল জন উপযোগী। গতিকে এইটো মনত ৰাখিব, যিকোনো এক্সামতে ইয়াৰ বা জন ঔষধি ডেৰ মেইন থিমটো সুধিব পাৰে। এই থিমটো হ'ল জন উপযোগী। আৰু এই জন ঔষধি ডে 2019 বৰ্ষৰ পৰা এতিয়ালৈকে প্ৰতি বছৰে পালন কৰা হৈ আহিছে। আৰু এইটো আয়ুষ মন্ত্ৰালয়ে 2025 বৰ্ষলৈ সমগ্ৰ দেশতে 10,500টা জন ঔষধি স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। আৰু ইয়াত চাব পাৰি হোমিঅ'পেথি, ইউনানী আৰু সিদ্ধ অৰ্থাৎ আয়ুষকে জনা যায় যে ইয়াৰ ফুল ফৰ্মটো হ'ল আয়ুৰ্বেদিক, হোমিঅ'পেথি, ইউনানী আৰু সিদ্ধ। কেতিয়াবা সুধিব পাৰে যে আয়ুষ অৰ্থাৎ
AYUS, ইয়াৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে যে আয়ুষ, হোমিওপেথি, ইউনানী আৰু সিদ্ধ। ইয়াৰ লক্ষ্য হ'ল এই দিৱসটোৰ লক্ষ্য হ'ল পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বাবে যাৱতীয় ঔষধৰ সহজলভ্য কৰাৰ বাবে এই দিৱসটো পালন কৰা হৈছে। আৰু বৰ্তমান সময়ত আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰীগৰাকী হ'ল সৰ্বানন্দ সোণোৱাল, আৰু তেওঁ লগতে পোৰ্ট শ্বিপিং আৰু ৱাটাৰ এয়াৰৰ মন্ত্ৰী। গতিকে আটাইখিনিয়ে মনত ৰাখিব। 5 নং কুৱেশ্যন, Next naval exercise was organized between India and which country? ইয়াৰ টাইটেলটোতে আপোনালোকে চাব পাৰিব যে SLটোৱে শ্ৰীলংকা বুজাইছে আৰু N2 বুজাইছে ইণ্ডিয়া। গতিকে আপোনালোকে গমে পাব যে এইখন আয়োজন কৰা হৈছিলে কাৰ মাজত, শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 শ্ৰীলংকা। শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজতে এই নেক্সট নামৰ নৌসেনা অভ্যাসখন আয়োজন কৰা হৈছিলে। আৰু এইখন আয়োজন কৰা হৈছিলে, ইয়াত চাব পাৰিব যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত এই নৌসেনা অভ্যাসখন বংগোপসাগৰত আয়োজন কৰা হয়। আৰু এই এক্সাৰচাইজটোত ভাৰতৰ নৌবাহিনীৰ INS কিটছ নামৰ নেভেল যি শ্বিপ আছে সেইকেইখনে ইয়াত অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াত চাব পাৰিব যে শ্ৰীলংকাৰ বৰ্তমান যিখন কেপিটেল তাৰ কলম্বো হ'ল কমাৰ্চিয়েল কেপিটেল, আৰু শ্ৰী জয়বৰ্ধনেপুৰম কট্টে সেইখন হ'ল প্ৰশাসনিক ৰাজধানী বা এডমিনিষ্ট্ৰেটিভ কেপিটেল। আৰু বৰ্তমান সময়ত শ্ৰীলংকাৰ প্ৰেছিডেণ্টজন হ'ল গোটাবায়া ৰাজপাক্সা, আৰু ইয়াৰ প্ৰধানমন্ত্ৰীজন হ'ল মহিন্দ্ৰা ৰাজপাক্সা। গতিকে এইখিনি মনত ৰাখিব। 6 নং কুৱেশ্যন, Where did Reliance Industry launch the first Jio World Center in India? ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে ভাৰতৰ কোন ঠাইত জিঅ' ৱৰ্ল্ড চেণ্টাৰ মুকলি কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 মুম্বাই চহৰতে ৰিচেণ্টলি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে এটা জিঅ' ৱৰ্ল্ড চেণ্টাৰ মুকলি কৰিছে। গতিকে প্ৰশ্নটি মনত ৰাখিব। 7 নং কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য অথৰ অফ দ্য ব্লু বুক এ ৰাইটাৰ জাৰ্নেল? কাৰ দ্বাৰা ব্লু বুক এ ৰাইটাৰ জাৰ্নেল নামৰ এই শিৰোনামাটি লিখা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 অমিতাভ কুমাৰ। অমিতাভ কুমাৰৰ দ্বাৰা এই ব্লু বুক এ ৰাইটাৰ জাৰ্নেলটো লিখা হৈছিলে। আৰু ইয়াত চাব পাৰিব যে অমিতাভ কুমাৰ এজন পত্ৰকাৰ আৰু লগতে তেওঁ এজন লিখকো। আৰু তেওঁ এইখন লিখি ওলাইছিল মহামাৰীৰ যি 2020 বৰ্ষৰ সময়ত COVID-19 যি লকডাউন চলি আছিলে, সেই সময়ত তেওঁ দিনলিপি হিচাপে এইখন লিখি সম্পূৰ্ণ কৰি উলিয়াইছিল। গতিকে এই প্ৰশ্নটি মনত ৰাখিব যে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 অমিতাভ কুমাৰ। 8 নং কুৱেশ্যন, হোৱাট ইজ দ্য মেস্কট অফ উইণ্টাৰ পেৰা অলিম্পিক ইন 2022? 2022 বৰ্ষৰ যি শীতকালীন পেৰা অলিম্পিক চলি আছে তাৰ অফিচিয়েল মেস্কটটো কি, সেইটোকে সুধিছে। এই ক্ষেত্ৰত এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব চিৱে ৰনৰন। চিৱে ৰনৰন হ'ল অফিচিয়েল যিটো মেস্কট এইবাৰৰ যি উইণ্টাৰ পেৰা অলিম্পিক চলি আছে বেইজিং চহৰত। আৰু ইয়াত চাব পাৰিব যে শীতকালীন এই পেৰা অলিম্পিকখন চীনৰ ৰাজধানী বেইজিং চহৰত আয়োজন কৰা হৈছে। আৰু এই খেলখন 4 মাৰ্চ তাৰিখৰ পৰা 13 মাৰ্চ তাৰিখলৈ চলি থাকিব। আৰু ইয়াৰ যিটো অফিচিয়েল মটো, সেই অফিচিয়েল মটোটো হ'ল টুগেডাৰ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ। এইটো মনত ৰাখিব যে অফিচিয়েল মটোটো হ'ল টুগেডাৰ ফৰ এ শ্বেয়াৰ্ড ফিউচাৰ। আৰু ইয়াৰ উপৰিও আপোনালোকে জানিব পাৰিব যে 2018 বৰ্ষত যিহেতু 4 বছৰৰ মূৰে মূৰে উইণ্টাৰ পেৰা অলিম্পিক চলি থাকে, গতিকে 2022 বৰ্ষৰ আগৰখন হৈছিল 2018 বৰ্ষত, আৰু 2018 বৰ্ষত হৈছিলে ছাউথ কোৰিয়াৰ পিয়ংচাং চহৰত। আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ যিখন উইণ্টাৰ পেৰা অলিম্পিক চলিব সেইখন চলিব 2026 চনত 2026ত, আৰু সেইখন হ'ব ইটালীৰ চহৰ মিলন আৰু অন্য এখন চহৰত। গতিকে আটাইকেইটা পইণ্টে মনত ৰাখিব। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।